हेलो वेलकाम बैक टू माय यूट्यूब चैनल মই মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই এটা আমৰ চৰবতৰ ৰেচিপি লৈ আহিছো। গৰমৰ দিনত আমাৰ খুবেই চৰবত আৰু ঠাণ্ডা খাবলৈ মন যায় নহয় জানো? সেইকাৰণে আমি বজাৰৰ পৰা সহজতে পোৱাকে আমি চৰবত ঠাণ্ডা আদি লৈ আনো আৰু নিজেও খাওঁ আৰু পৰিয়ালৰ লোককো খুৱাওঁ। কিন্তু সেইবিলাকত যে কিমান আৰ্টিফিচিয়েল কালাৰ আৰু আৰ্টিফিচিয়েল প্ৰিজাৰ্ভেটিভ মিহলি হৈ থাকে আমিতো নাজানো আৰু সেইবিলাক যে কিমান স্বাস্থ্যৰ কাৰণে হানিকাৰক। সেইকাৰণে কিয়নো আমি ঘৰতে বনাই ল'ব নোৱাৰো জানো? সেইকাৰণে মই আজি এই আমৰ চৰবতৰ আম পান্না ৰেচিপিটো লৈ আহিছোঁ। আপুনি ঘৰৰ সকলোকে বনাই খুৱাওক আৰু আলহীকো খুৱাওক। আৰু নিজে বনোৱা চৰবতটো যে আলহীক দিলে কিমান ভাল লাগে। সেইকাৰণে আহকচোন মই আজি কি লৈছোঁ, কেনেকৈ বনাইছোঁ মই তাকেই দেখুৱাওঁগৈ। আহক আজি আপুনি আম পান্না ৰেচিপিটো মোৰ লগতে শিককহি। আহক আৰু গৰমৰ দিনত এনেকৈ ছমাহলৈ প্ৰিজাৰ্ভ কৰি এনেকৈ আম পান্না চৰবতটো আপুনি উপভোগ কৰি থাকক। এয়া আম পান্নাৰ কাৰণে মই কেঁচা আম লৈছোঁ। ডাঙৰ 4টা আম লৈ লৈছোঁ। আমকেইটা মই এতিয়া ভালকৈ ধুই বাকলি গুচাই কাটি ল'ম। মই গোটেই আমখিনি বাকলি গুচাই কাটি ল'লোঁ। মই কাটি লৈছোঁ। আপুনি যিকোনো ধৰণে এনেই কাটি ল'ব পাৰে। পিচ যেনেকৈ কৰিব বিচাৰে তেনেকৈয়ে কৰি ল'ব পাৰে, একো কথা নাই। এনেকৈ মই গোটেই আমখিনি কাটি ল'লোঁ। আৰু ইয়াৰ বাবে কি লাগিব মই দেখুৱাই দিছোঁ। আমখিনি আপুনি যেনেকৈ ধৰণে কাটিব বিচাৰে তেনেকৈ কাটি ল'ব পাৰে। চাওক মই গোটেইখিনি এনেকৈ কাটি ল'লোঁ। আৰু চাওক মই কি লৈছোঁ মই দেখুৱাইছোঁ। চাওক ইয়াৰ বাবে বনাবৰ কাৰণে মই ক'লা নিমখ লৈছোঁ আৰু সাধাৰণ নিমখটো লৈছোঁ, যিটো আমি সদায় ডেইলি ইউজ কৰোঁ। আৰু জিৰা মই ভাজি লৈছোঁ জিৰা। আৰু ইলাইচি কেইটামান লৈছোঁ। আৰু জালুক লৈছোঁ। আৰু পদুনা পাত আৰু তুলসী পাত আৰু আদা আৰু চেনি লাগিব। চেনি পানীটো বনাবৰ কাৰণে চেনি মই আধা কেজিমান লৈছোঁ। মই সেইটো পিছত দেখুৱাই দিম। এতিয়া প্ৰথমতে আমি আমখিনি বইল কৰি ল'ব লাগিব। আহকচোন চাওক মই আকৌ কি লৈছোঁ মই দেখুৱাই দিছোঁ। পদুনা, জালুক, ইলাচি আৰু ভাজি লোৱা জিৰা, ক'লা নিমখ আৰু আমি সাধাৰণতে ব্যৱহাৰ কৰা নিমখটো আৰু তুলসী পাত আৰু আদা, এইকেইটা বস্তু লৈছোঁ। আৰু চেনি লাগিব। মই চেনি আধা কেজিমান লৈছোঁ। ইমানখিনি আমৰ কাৰণে আধা কেজিমান চেনি লাগিব। এতিয়া আহক আমি প্ৰথমতে আমখিনি বইল কৰি লওঁ। চাওক আমি কেৰাহীত আমখিনি দি দিলোঁ আৰু ইয়াতে অলপ পানী দিব লাগিব। পানীটো ইমান বেছি নহয়, ইমানখিনি আমত 2 কাপমান পানী দিব লাগিব। পানী দি পেলাই ঢাক মাৰি এতিয়া বইল হ'বলৈ দিওঁ। এনেকৈ ঢাকনি দি আমি ঢাকি পেলাই 10 মিনিটমান সময় থৈ দিওঁ। চাওক আমি অলপ সময় পিছত চাইছোঁ। আমৰ পৰা পানী ওলাইছে। চাওক আমৰ পৰাও নিজে বহুত পানী ওলাই গৈছে। এতিয়া আমি এনেকুৱা সময়তে কাটি থোৱা আদা কাটি থৈছিলোঁ যে আদা দি দিছোঁ। আদা টুকুৰা দি দিছোঁ। ইলাইচি দি দিছোঁ। ইলাইচিকেইটা দি দিছোঁ। আৰু জালুক দি দিছোঁ।
এতিয়া আকৌ আমি অলপ সময় এনেকৈ ঢাকোন মাৰি আছোঁ। নিজে নিজে একদম পানী ওলাই গৈছে আছোঁ, নিজে নিজেও বহুত পানী ওলাই গৈছে। এতিয়া আকৌ ঢাকোন মাৰি থৈ দিওঁ। এতিয়া আমি আমখিনি সিজা মানে এয়া আমি চেনি লৈ লৈছোঁ। চেনি মই আধা কেজিমান লৈছোঁ আৰু এয়া পানী দি পেলাই আমি চেনি পানীটো বনাই লওঁ। আমখিনিও সিজি থাকক আৰু আমি চেনি পানীটোও বনাই লওঁ। আমখিনি একদম ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই মিক্সিত ভৰাই দিম। আমখিনি মিক্সিত ভৰাই লওঁ। এয়া আমখিনি মই মিক্সি বাতিত এয়া দি দিলোঁ। এতিয়া এয়া ভাজি লোৱা জিৰাখিনি দি দিওঁ। এয়া তুলসী পাতখিনি দি দিছোঁ। এয়া পদুনা পাত দি দিছোঁ। আৰু এয়া মই ক'লা নিমখ দি দিছোঁ। এই ক'লা নিমখ দি দিছোঁ। আৰু এয়া অকণমান খোৱা নিমখ দি দিছোঁ। এতিয়া মই মিক্সিত লগাই দিওঁ। আছোঁ এয়া গোটেইখিনি গুড়ি হৈ গ'ল। এতিয়া আমি এইখিনি গোটেইখিনি এয়া চালনীত চালি লওঁ। এনেকৈ গোটেই ৰসখিনি উলিয়াই লওঁ। এনেকৈ গোটেই ৰসখিনি উলিয়াই ল'ম আৰু চেকনিৰে চেকি পেলাই আমি এনেকৈ উলিয়াই ল'লোঁ। পিউৰিখিনি আমি এনেকৈ উলিয়াই ল'লোঁ। আৰু এই চেনি পানীখিনিও গৰম কৰি আছোঁ। চেনি পানীও গৰম কৰি আছোঁ। এতিয়া চেনি পানীখিনি অকণমান গৰম হ'লে মই এইখিনি ঢালি দিম। মই অলপ অলপকৈ এয়া ঢালি দি দিওঁ। এনেকৈ মই গোটেইখিনিয়ে ঢালি দি দিম। মই গোটেইখিনি ঢালি দিলোঁ। এতিয়া ভালকৈ লৰাই থাকিব লাগিব। আপুনি চেনিৰ পৰিমাণটো অলপ বেছিকৈও দিব পাৰে। আমটো কিমান মিঠা, মোৰ আমটো বেছি টেঙা আম নাছিলে, মোৰ আমটো মিঠাই আম আছিলে। সেইকাৰণে মই চেনি অলপ কমকৈ দিছোঁ। যদি আপোনাৰ আমটো টেঙা হয় তেতিয়াহ'লে আমৰ চেনিৰ পৰিমাণটো আপুনি বেছি দিব লাগিব। এনেকৈ ভালকৈ লৰাই থাকোঁ আৰু পাঁচ মিনিটমান লৰাৰ পিছত চাওক এয়া কেনেকুৱা হৈ গৈছে। এয়া আপুনি এনেকৈ বনাই গোটেই ছমাহৰ কাৰণে আপুনি প্ৰিজাৰ্ভ কৰি থ'ব পাৰিব। যেতিয়াই মন যায় 2 চামুচ লৈ এনেকৈ আম পান্না আপুনি বনাই ল'ব পাৰিব। ঘৰতে এনেকৈ বনাই
ল'ৰা ছোৱালীক খুৱাব পাৰিলে বহুত ভাল স্বাস্থ্যৰ কাৰণে। হ'বৰ সময়ত আপোনাৰ একদম এটা চিকচিকনি আহি যায়। আপুনি ইয়াত কালাৰ দিওঁ বুলিলে কালাৰো দিব পাৰে, মই কিন্তু এতিয়া কালাৰ একো দিয়া নাই। এনেকৈ আপুনি বনাই এবাৰ ট্ৰাই কৰি চাবচোন, কেঁচা আমৰ আম পান্না। আৰু অকণমান সময় এনেকৈ লগাৰ পিছত হ'বৰ হৈ যাব। আৰু মই বেছিদিন প্ৰিজাৰ্ভ হৈ থকাকৈ মই 2 চামুচ ভিনেগাৰো দি দিম শেষত। কিমান যে এটা ধুনীয়া চেণ্ট আহিছে। এনেকৈ ঠাণ্ডা হ'বলৈ দি পিছত বটলত ভৰাই ফ্ৰিজত ভৰাই থৈ দিলে আপুনি 6 মাহলৈকে প্ৰিজাৰ্ভ কৰি থ'ব পাৰিব। আৰু যেতিয়াই মন যায় 2 চামুচ লৈ আপুনি এগিলাচ আম পান্না বনাই খাব পাৰিব। এতিয়া হ'বৰ হৈ গৈছে আৰু মই এতিয়া ভিনেগাৰ 2 চামুচ দি দিম। এয়া মই ভিনেগাৰ 2 চামুচ দি দিছোঁ। প্ৰিজাৰ্ভেটিভৰ কাম কৰিব, 6 মাহলৈকে ধুনীয়াকৈ থৈ দিব পৰা যাব। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত মই বটলত ভৰাই থওঁ আৰু মই এগিলাচ আম পান্নাও ৰেডি কৰি দেখুৱাম। এতিয়া মই ঠাণ্ডা হ'বলৈ দি দিওঁ। হ'বৰ হওঁতে কিমান এটা চিকচিকনি আহে। এনেকুৱা সময়লৈকে কম ফ্লেমত এনেকৈ লৰাই থাকিব। এতিয়া হৈ গৈছে আৰু আপোনালোকে যদি মোৰ চেনেলটো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। আৰু আগলৈও যে মই এনেকুৱা ৰেচিপি লৈ আহিবলৈ উৎসাহ পাওঁ তাৰ বাবে আপোনালোকৰ ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰৰ খুবেই প্ৰয়োজন। আহক আমি এতিয়া ঠাণ্ডা হ'বলৈ দিওঁ আৰু ঠাণ্ডা হোৱাৰ পিছত মই বটলত ভৰাই থ'ম। বটলত ভৰাই ফ্ৰিজত থৈ দিম আৰু মই এগিলাচ আম পান্নাও ৰেডি কৰি দেখুৱাম। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিওঁ। এয়া চাওক, মই ঠাণ্ডা হোৱাৰ পিছতে মই বটলত ভৰাই থৈছোঁ। ভৰাই পেলাই মই ফ্ৰিজত ৰাখি দিম। এয়া চাওক, আৰু চাওক মই এনেকুৱা বটলতো ভৰাই থৈছোঁ। আপুনি ফ্ৰিজত চিচাৰ বটলটো ভৰাব পাৰে, এনেকুৱা বটলটো আপুনি ফ্ৰিজত প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰে। আৰু আপুনি 6 মাহৰ কাৰণে ধুনীয়াকৈ গোটেই গৰমৰ দিনটো আপুনি এনেকৈ খাই থাকিব পাৰে। ইয়াত কোনো কালাৰ নাই, আৰ্টিফিচিয়েল কোনো কালাৰ নাই, চব নেচাৰেল বস্তুৱে ইউজ কৰিছোঁ। খাবলৈ যে কিমান ধুনীয়া হয় এই আম পান্নাটো। ল'ৰা ছোৱালীবিলাকক এনেকৈ বনাই দিলে ঘৰতে বহুত ভাল স্বাস্থ্যৰ কাৰণে। এতিয়া চাওক মই কেনেকৈ ৰেডি কৰোঁ। প্ৰথমতে মই গ্লাছৰ জাৰত মই 2 গিলাচ বনাওঁ। মই চাওক মই 3 চামুচমান দি দিম। একোৱেই দিব নালাগে। কিমান সহজতে যে ঘৰতে এনেকৈ বনাই খাব পাৰি।
বেছি ডাঠ কৰিও খাব পাৰে, দীঘলীয়াকৈও খাব পাৰে। ভালকৈ কুটি লওক। কুটি হৈ গ'ল আৰু এতিয়া মই গিলাচত দি দিছোঁ। মই গাৰ্নিচিঙৰ কাৰণে দিছোঁ আৰু মই ইয়াতে নেমু দি দিব পাৰে, এটা একদম ভাল ফ্লেভাৰ আহে। আৰু এয়া আইচ দি দিয়ক, আপুনি আইচ দি দিব পাৰে। আৰু মই গাৰ্নিচিঙৰ কাৰণে এটা পদিনা পাতো দি দিছোঁ। এইটো ড্ৰিংকছ যে ইমান স্বাস্থ্যৰ কাৰণে ভাল আৰু খাবলৈও ধুনীয়া লাগিব। আপুনি এনেকৈ ঘৰতে বনাই খোৱা আমেজটোৱে বেলেগ। ইমান এটা ধুনীয়া হেৰি হৈছে। আমপানা চৰবত ৰেডি হৈ গ'ল। এতিয়া আপুনি এনেকৈয়ে বনাই আলহীক ছাৰ্ভ কৰি দিব পাৰে। এনেকৈ বনাই আপুনি আলহীক ছাৰ্ভ কৰি দিব পাৰে। থেংক ইউ।